গিন মহারাজ গিন লগা দিব যাপন কৰিছো মই মহারাজ অতি গিন লগা দিব যাপন কৰিছো মই মহারাজ নিয়তি সকলোবিলাক নিয়তিৰে লীলা কি কুমন্ত্ৰণা দিবলৈ আহিছ তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয় কংসৰ কপালত কিন্তু সৌভাগ্যৰ পদুম ফুলিছে আজি তোমালোকৰ দৰে কংসৰ ৰাজকাৰেঙত স্বয়ং জয়লক্ষ্মীও বন্দী আজি কংসৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানে বিধি লিপি লিখিবলৈ বাধ্য হৈছে পিতা মই তোৰে মই মতালিৰ কথা শুনিব নিবিচাৰো তাই খন্তেক মোৰ নিৰলে থাকিবলৈ দে তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই কিন্তু তোমাক শুনাবই লাগিব পিতা শুনা পিতা যিদৰে দৈব্যকীৰ গৰ্ভজাত সাতী সন্তান এটা এটা কৰি মই যমৰ আলহী কৰিলো ঠিক সেইদৰে দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানটিকো এই জগতৰ পৰা বিদায় দিব পাৰিলেহে মোৰ জীৱনৰ পূৰ্ণাহুতি হ'ব পিতা আৰু সেই শুভ দিন প্ৰায় সমাগত দৈৱকীৰ আসন্নৰ প্ৰসৱকাল নিচেই ওচৰত সুদেৱ দৈব্যকীৰ দুখ কি দুখত আছে সিহঁত বন্দী বহুদেৱ দৈব্যকীৰ দুখ কি শুনা কেৱল বন্দিত্বই কিয় প্ৰহৰীয়াৰ সতৰ্ক দৃষ্টিত দুয়োজন আজি শৃংখলাবদ্ধ তুমি কোনো চিন্তা নকৰিবা পিতা কংসৰ প্ৰণৱৰী আগমনৰ উপলক্ষে সকলো আদৰ অভ্যৰ্থনা সম্পূৰ্ণ হৈ উঠিছে আৰু সেই শুভ দিনৰ অপেক্ষাত শত সহস্ৰ প্ৰহৰী আনকি স্বয়ং মথুৰা ৰাজ কংসয়ো বিনিত্য ৰজনী কৰিছে চাপ মই এতিয়া আহিলো পিতা তোমাক এই শুভ সংবাদ মই দিবলৈ কংস